নমস্কাৰ বন্ধুসকল, আজি হৈছে 31 অক্টোবৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ সংবাদ আহি পৰিছে। তদুপলক্ষে পলম নকৰি চাওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ সংবাদসমূহ। বন্ধুসকল, আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে উপ নিৰ্বাচনত 5টা সমষ্টিয়ে দখল কৰিব বিজেপিয়ে, জয়ন্ত মল্ল বৰুৱা। অসমৰ ৰাজনীতিত অখিল গগৈ আলোচনাৰ বিষয় নহয়, জয়ন্ত মল্ল বৰুৱা। ডিজিটেল সংবাদ বাক্সা জিলাৰ মুছলপুৰ থকা বিজেপিৰ কাৰ্যালয়ত এক সাংগঠনিক সভাত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেওঁ কয় যে আগন্তুক উপ নিৰ্বাচনত বিজেপিয়ে 5টা সমষ্টিৰ 5টাতে জয়ী হ'ব। তেওঁ কয় চামগুৰি সমষ্টিৰ ৰকিবুল হুছেইনৰ পুত্ৰ হাতলৈ নাযায় বুলি ইতিমধ্যে ইংগিত পোৱা গৈছে। তেওঁলোকৰ কৰ্মকাণ্ডই ইয়াক বুজাব দিছে। ভাষণত তেওঁ ৰজাৰ পুতেক ৰজা হ'ব লাগিব বুলি কোনো কথা নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে অখিল গগৈয়ে গৰ্জন দিলেও বৰ্তমান অসমৰ ৰাজনীতি অখিল গগৈ আলোচনাৰ বিষয়েই নহয় বুলি মন্তব্য কৰে। ইফালে 2025 অনুষ্ঠিত হ'বলগীয়া BTC পৰিষদীয় নিৰ্বাচনত বিজেপিসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উল্লেখযোগ্য যে বুধবাৰে নিশা প্ৰায় 10:30 মান বজাত মুছলপুৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠিত সাংগঠনিক সভাত মন্ত্ৰীগৰাকীক ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকাৰে সংগ দিয়ে। বন্ধুসকল, দ্বিতীয়টো খবৰ হৈছে ৰক্ষা পৰিল দীঘলী পুখুৰী পাৰৰ গছসমূহ, মুখ্য সচিবৰ নেতৃত্ব বৈঠকত বিকল্পৰ সন্ধান। ডিজিটেল ডেস্ক। দীঘলী পুখুৰী পাৰৰ গছসমূহ ৰক্ষাৰ বাবে হোৱা আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে উন্নয়নৰ সমান্তৰালকৈ এই ঐতিহ্যবাহী গছসমূহ ৰক্ষাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ পাছত অসম চৰকাৰে পূৰ্বৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ মুখ্য সচিব ডক্টৰ ৰবি কুটাই বুধবাৰে লোক নিৰ্মাণ বিভাগৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত নিৰ্মীয়মান গোপীনাথ বৰদলৈ উৰণ সেতুৰ পশ্চিম আৰু পূব দীঘলী পুখুৰী পথ পৰিহাৰ কৰাৰ বাবে সম্ভাৱ্য বিকল্পৰ বিষয়ে বিভাগীয় জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনা কৰা হয়। দীঘলী পুখুৰী পাৰৰ শতায়ু গৰকা গছসমূহ ৰক্ষাৰ স্বাৰ্থত হোৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিততে এই আলোচনা অনুষ্ঠিত হয়। আলোচনাৰ অন্তত দীঘলী পুখুৰী অঞ্চলৰ ঐতিহ্যবাহী গছ কটা পৰিহাৰ কৰিবলৈ আৰু GNB পথ অথবা অন্য বিকল্প পথত উৰণ সেতুৰ শেষাংশ হোৱাটো নিশ্চিত কৰিবলৈ বাহন অহা যোৱাৰ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। লোক নিৰ্মাণ বিভাগে অহা এসপ্তাহৰ ভিতৰতে নতুনকৈ প্ৰস্তাৱিত পদ্ধতিৰ সৈতে এসপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব। বন্ধুসকল, তৃতীয়টো খবৰ হৈছে আজিৰ পৰা খাটি শামুকাত 5দিনীয়া কাৰ্যসূচীৰে 70 সংখ্যক কালী পূজা। ডিজিটেল সংবাদ পাটাৰকুছি। উৎসাহ উদ্দীপনাৰ বজালী জিলাৰ অন্তৰ্গত বেলপাৰ নিজ খাটি শামুকাত কালী পূজা উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে। মহেন্দ্ৰ দাসক সভাপতি, খগেন্দ্ৰ চৌধুৰীয়ে, বাবানন্দ কলিতাই উপসভাপতি, বিপুল চৌধুৰীক সম্পাদক হিচাপে লৈ এখনি উদযাপন সমিতি গঠন কৰা হৈছে। একেদৰে এই সমিতিত কৈলাশ তালুকদাৰ আৰু হীৰক তালুকদাৰক সহকাৰী সম্পাদক হিচাপে লোৱা হৈছে। ইতিমধ্যে পূজা পৰিচালনা সমিতিয়ে পূজাৰ প্ৰস্তুতিৰ পৰা সম্পূৰ্ণ কৰি তুলিছে। পূজাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। পূজাৰ প্ৰথম দিনা অৰ্থাৎ 31 অক্টোবৰত পূজাৰ দ্বাৰা মুকলি ধৰ্মধ্বজা উত্তোলন, প্ৰয়াত উদ্যোক্তাসকলক শ্ৰদ্ধাঞ্জলি নিবেদন, গছপুলি ৰোপণ, শ্বহীদ তৰ্পণ, পূজা উদ্বোধন, দীপান্বিতা উৎসৱ উদযাপন কৰা হ'ব। একেদিনাই আতচবাজী প্ৰদৰ্শন আৰু উদ্বোধনী সভা তথা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নিশা জলাহৰণ, নাম প্ৰসংগ আৰু প্ৰসাদ বিতৰণ কৰা হ'ব। দ্বিতীয় দিনা দিহানাম প্ৰতিযোগিতা, ৰাজহুৱা ভোগ গ্ৰহণ, অসমীয়া আৰু বড়ো সংগীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। 2 নৱেম্বৰত বিয়ানাম প্ৰতিযোগিতা, ভোগ গ্ৰহণ, ঢুলীয়া প্ৰদৰ্শন, ৰাভা সংগীত আৰু জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। 3 নৱেম্বৰত কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা, ঢুলীয়া প্ৰদৰ্শন আৰু বাউখংগ্ৰী মিনি থিয়েটাৰৰ দ্বাৰা বৰপুনাত পৰিৱেশন কৰা হ'ব। 4 নৱেম্বৰত আয়তী নাম প্ৰসংগ, ঢুলীয়া প্ৰদৰ্শন আৰু নৱৰূপ নাট্যগোষ্ঠীৰ দ্বাৰা অসমীয়া নাট প্ৰদৰ্শন কৰা হ'ব। আনহাতে 5 নৱেম্বৰত বিশিষ্ট ব্যক্তিৰ সম্বোধন আৰু অন্তৰংগ আলাপ অনুষ্ঠানৰ পিছতে সন্ধিয়া মুকলি হ'ব আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। নিশা সাংস্কৃতিক অনুষ্ঠানেৰে পূজাৰ সামৰণি মৰা হ'ব। বন্ধুসকল, চতুৰ্থটো খবৰ হৈছে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ গ্ৰাহকৰ সংখ্যা অতিক্ৰম কৰিলে 20 কোটিৰ ঘৰ। মাত্ৰ 8 মাহতে বৃদ্ধি পালে 3 কোটিৰো অধিক গ্ৰাহক। শ্বেয়াৰ বজাৰৰ গণিত বুজি উঠিছে সাধাৰণ নাগৰিকেও। ডিজিটেল ডেস্ক। ভাৰতীয় শ্বেয়াৰ বজাৰৰ ব্যাপক উত্থান পতনৰ পাছতো শ্বেয়াৰ বজাৰৰ প্ৰতি মানুহৰ আকৰ্ষণ হ্ৰাস পোৱা নাই, বৰঞ্চ বহু লোক নতুনকৈ বজাৰখনৰ অংশীদাৰ হৈছে। বিশেষকৈ ডিজিটেল ব্যৱস্থাৰ বাবে সৰু চহৰৰ বিনিয়োগকাৰী সকলো এই বজাৰখনৰ সক্ৰিয় অংশীদাৰ হৈ পৰিছে। অতি শেহতীয়াকৈ নেশ্যনেল ষ্টক এক্সচেঞ্জৰ NSE
গ্ৰাহকৰ সংখ্যা 20 কোটি অতিক্ৰম কৰিলে। মাত্ৰ 8 মাহ পূৰ্বে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ পঞ্জীয়নভুক্ত গ্ৰাহকৰ সংখ্যা আছিল 16.9 কোটি। নেশ্যনেল ষ্টক এক্সচেঞ্জে এই সাফল্যৰ বাবে ডিজিটেল টেকনলজিৰ ব্যৱহাৰৰ কথা সোঁৱৰিছে। নেশ্যনেল ষ্টক এক্সচেঞ্জে এক বিজ্ঞাপনত এই সন্দৰ্ভত কয়, ৰাজ্য অনুসৰি NSE মহাৰাষ্ট্ৰৰ নাগৰিকৰ সৰ্বাধিক একাউণ্ট আছে। মহাৰাষ্ট্ৰৰ মুঠ 3.6 কোটি একাউণ্ট আছে নেশ্যনেল ষ্টক এক্সচেঞ্জত। ইয়াৰ পাছতে আছে উত্তৰ প্ৰদেশ আৰু গুজৰাটত। নেশ্যনেল ষ্টক এক্সচেঞ্জত এই দুয়োখন ৰাজ্যৰ একাউণ্ট আছে ক্ৰমে 2.2 কোটি আৰু 1.8 কোটি। তাৰোপৰি ৰাজস্থান আৰু পশ্চিম বংগৰ একাউণ্ট আছে 1.2 কোটিকৈ। NSEৰ মুখ্য ব্যৱসায় বিকাশ বিষয়া শ্ৰীৰাম কৃষ্ণনে এই সন্দৰ্ভত কয় যে আমি আমাৰ বিনিয়োগকাৰীৰ ক্ষেত্ৰত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছোঁ। ফেব্ৰুৱাৰী মাহত প্ৰায় 17 কোটি একাউণ্ট গণনাৰ পাছত মাত্ৰ 8 মাহৰ পাছতে আমাৰ মুঠ একাউণ্ট প্ৰায় 3 কোটি বৃদ্ধি পাইছে। গ্ৰাহকৰ এই সংখ্যা বৃদ্ধিৰ কাৰণ হৈছে মোবাইল ব্যৱসায়ৰ ব্যাপক প্ৰসাৰতা আৰু চৰকাৰৰ ডিজিটেল পদক্ষেপৰ দ্বাৰা সমৰ্থিত বিনিয়োগকাৰীৰ সজাগতা বৃদ্ধি। এই কাৰকবোৰৰ বাবে বিশেষকৈ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্তৰৰ বিনিয়োগকাৰীসকল লাভান্বিত হৈছে। এতিয়া ডিজিটেল মাধ্যমৰ বাবে সৰু চহৰৰ বিনিয়োগকাৰীসকলেও শ্বেয়াৰ বজাৰৰ গণিত বুজি উঠিছে আৰু সহজে বিনিয়োগ কৰিব পাৰিছে।